খণ্ডে বিৰতিৰ পিছত পুনৰ উভতি আহিছো গুড মৰ্ণিং আছামৰ পৰৱৰ্তী অংশলৈ কলিয়াবৰত এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে 5জন কৰ্মঠ যুৱকে সমগ্ৰ দেশ শব্দ হৈ পৰাৰ এই জটিল সময়ত কলিয়াবৰবাসীয়ে ঘৰতে থাকি ক্ৰয় কৰিব পাৰিব অনলাইন পাচলি লকডাউনৰ সময়ত বহু লোকে ধন দিলেও কিনিবলৈ পোৱা নাই কেঁচা পাচলি গতিকে কলিয়াবৰৰ ৰাইজে ঘৰতে থাকি অনলাইন অৰ্ডাৰ দি ঘৰতে কেঁচা পাচলি লাভ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে এই 5জন যুৱকে ইয়াৰ জৰিয়তে সামাজিক দূৰত্ব বজাই ৰাখি ঘৰতে থাকিয়ে কলিয়াবৰবাসীয়ে খাব পাৰিব সতেজ কেঁচা পাচলি এই বিষয়ে আমাক আৰু জনাব আমাৰ সাংবাদিক গৌতম বৰাই দ্বিতীয় পৰ্যায়ৰ লকডাউন আজি পঞ্চম দিনত ভৰি দিলাৰ দেখা গৈছে যে সমগ্ৰ দেশ এতিয়া স্তব্ধ হৈ পৰিছে যেহেতু কৰোনা আতংকই সমগ্ৰ দেশক চানি ধৰিছে আৰু দেখা গৈছে সেই সময়তে যথেষ্ট আমাৰ যি সাধাৰণ জনতা যথেষ্ট বিপদত পৰা দেখা গৈছে তেওঁলোকে খাদ্য ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ তেওঁলোকৰ সৃষ্টি হৈছে যদিও তেওঁলোকে দেশক বচাই ৰখাৰ স্বাৰ্থত জনসাধাৰণক বচাই ৰখাৰ স্বাৰ্থত সকলো ঘৰৰ ভিতৰত সোমাইছে আৰু সেই সময়তে দেখা গৈছে যে কলিয়াবৰৰ কেইগৰাকীমান কৰ্মঠ যুৱক তেওঁলোকে এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে ৰাইজক এক সুবিধা প্ৰদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে কেনেকৈ ৰাইজক মই প্ৰথমতে দেখুৱাবলৈ কম যে এইখন এখন বাহন আৰু ইয়াতে লিখা আছে যে কলিয়াবৰ চব্জি আৰু কলিয়াবৰ চব্জি নামৰ এটা তেওঁলোকে অনুষ্ঠান গঢ়ি তুলিছে আৰু সেই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে অনলাইন কলিয়াবৰ ৰাইজক পাচলি যোগান ধৰাৰ তেওঁলোকে চেষ্টা কৰিছে যে বহু লোক আছে যিসকলে ক্ৰয় কৰিবৰ কাৰণে এখন বজাৰ বিচাৰি নাপায় যিহেতু সকলো ঠাইতে বজাৰ উপলব্ধ নহয় যাৰ কাৰণে তেওঁলোকৰ অসুবিধাত পৰিছিল আৰু সেইসকল ৰাইজৰ কাৰণে সুবিধা কৰিবৰ কাৰণে এইসকল কৰ্মঠ যুৱক প্ৰায় পাঁচজনীয়া এটা যুৱকৰ দল তেওঁলোকে এই নতুন প্ৰচেষ্টা আৰম্ভ কৰিছে তাৰে গুৰি ধৰোতা হ'ল এজন পুণ্যম বৰা তেওঁ আচলতে এই কামৰ গুৰি ধৰিছে তেওঁই আৰম্ভ কৰিছে আৰু তেওঁৰ লগত বাকী সহযোগী কেইবাজনো যুৱক আছে তেওঁলোকে কলিয়াবৰ ৰাইজক এনেধৰণে অনলাইনত অৰ্ডাৰ দিব পাৰিব আৰু অনলাইনত অৰ্ডাৰ দিয়াৰ পিছত তেওঁ ঘৰত আহি সেই পাচলি তেওঁ যোগান ধৰিব মই তেওঁৰ পৰা পোনে পোনে জানিম যে সুন্দৰ পদক্ষেপ এই সময়ত ৰাইজে কেঁচা পাচলিৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে যিহেতু লকডাউন চলি আছে কেনেধৰণে ভাবিলে আৰু কেনেধৰণে আগবাঢ়ি গৈছে হয় স্যাৰ আমাৰ ইয়াৰ ঘৰৰে সম্পূৰ্ণ চব্জি সকলোখিনি আছে তো ভাবিলোঁ ইয়াৰ ঘৰৰ চব্জি আৰু কলিয়াবৰত বিশেষকৈ সকলোখিনি বজাৰ বন্ধ হৈ আছে লকডাউনৰ কাৰণে তো মই নিজে এটা অনলাইন ষ্ট'ৰ খুলিলোঁ কিন্তু বিশেষকৈ মোৰ সহযোগী মোৰ এজন বৰ্তাৰ ল'ৰা এজন খুৰাৰ ল'ৰা আমাৰ ঘৰত নিজৰ চব্জি আছে সকলোৰে তেওঁলোকে কালেক্ট কৰিছে আৰু এখন চব্জিৰ অনলাইন এটা ষ্ট'ৰ খুলি দিছোঁ যাত আমাৰ মানুহে আমাৰ কলিয়াবৰ অকল কেৱল কলিয়াবৰবাসীৰ কাৰণে তেওঁলোকে মানে কিনিব পাৰিব আৰু অনলাইন পে'মেণ্ট কৰিব পাৰিব তেওঁলোকে পে'মেণ্ট কৰি পেলাই চব্জিখিনি ঘৰতে পাব ডেলিভাৰীটো যাতে মানুহৰ গেডাৰিংটো নহওক আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব পাৰিব চেনিটাইজ কৰি পেলাই আমি নিজৰ তেওঁলোকে দেখিছে সম্পূৰ্ণ পাৰ্চনেল হাইজিন মেইনটেইন কৰিছে আমাৰ কোৰিয়াৰ বয়ে দিব পাৰিব আৰু কেনেকৈ মনলৈ আহিলে এই কথাটো যিহেতু আমি মানে বহুত ধুনীয়াকৈ অনুপ্ৰাণিত হৈছোঁ আমাৰ যিটো মন্ত্ৰী আমাৰ শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে ইমান ধুনীয়া দিনীয়াতে সম্পূৰ্ণ আমাৰ দেশৰ আমাৰ ৰাজ্যৰ কাৰণে দিনীয়াতে কাম কৰি আছে তেওঁৰ পৰা আমি অনুপ্ৰাণিত হৈছোঁ আৰু তেওঁৰ পৰা অনুপ্ৰাণিত হৈ ভাবিছোঁ আমিও আমাৰ নিজৰ মানুহখিনিৰ কাৰণে বিশেষকৈ কলিয়াবৰবাসীৰ কাৰণে কলিয়াবৰে হৈ আমাৰ ছাৰ কলিয়াবৰ প্ৰথম নাগৰিক বুলি ক'ব পাৰি তেখেতেও বহুত সহায় সাৰথি কৰিছে আমাৰ SDO ছাৰে তো সেই সকলো সহায় সাৰথি সকলো মিলাই আমি এইটো প্ৰচেষ্টা আগবঢ়াইছোঁ আৰু আমি গৌতম বৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই যুৱক কেইজনৰ প্ৰশংসনীয় পদক্ষেপে আৰু CISFৰ জোৱানে সাজি উলিয়ালে